টংকা মোকামত 23 সংখ্যক ৱাংলা মহোৎসৱ আৰম্ভণি কাৰ্বি সাহিত্য সাহিত্য পৰিষদৰ সদস্য হৰেণ সিং বে মুকলি কৰিলে উৎসৱৰ প্ৰথমটো দিনৰ কাৰ্যসূচী কাছা ষ্টেডিয়ামৰ ৰাচিনজা আসঙৰ দ্বাৰা প্ৰয়াত খৰচিং টেৰাং তথা আত্মীয়ৰ নামত পুতৰ শিলামূৰ্তিৰ স্থান সলনি পৰম্পৰাগত ৰীতি নীতিৰে অন্য এঠাইলৈ স্থানান্তৰ কৰি পুনৰ স্থাপন শিলামূৰ্তিসমূহ পশ্চিম কাৰ্বি আংলঙৰ সীমান্ত এলেকা লাংহেমফিত সাংস্কৃতিক বিনিময় আৰু সীমান্ত উন্নয়নৰ বৈঠক নমস্কাৰ অসমীয়া প্ৰাইম টাইম বাতৰিত মই পৰকজ্যোতি শৰ্মাই স্বাগতম জনাইছো এতিয়া আগবাঢ়িছো প্ৰথমটো বাতৰিলৈ ডংকামকামৰ 7 গাঁৱত উলহ মালহৰে 5 নৱেম্বৰৰ পৰা আৰম্ভ হৈছে গাৰোসকলৰ 23 সংখ্যক ৱাংগালা মহোৎসৱ পশ্চিম কাৰ্বি আংলঙৰ 7 গাঁও পূব ভেলাপাৰা এলপি স্কুলৰ খেলপথাৰত আৰম্ভ হৈছে এই মহোৎসৱ পশ্চিম কাৰ্বি আংলঙৰ 7 গাঁও পূব ভোলাপাৰা এলপি স্কুলত খেলপথাৰ নৱেম্বৰ তাৰিখৰ পৰা 7 নৱেম্বৰলৈ আৰম্ভ হৈছে গাৰোসকলৰ ৱাংগালা মহোৎসৱ ৱাংগালা মহোৎসৱৰ উদযাপনৰ প্ৰথম দিনা কাৰ্বি সাহিত্য সাহিত্য পৰিষদৰ সদস্য হৰেণ সিং বে উদ্বোধন কৰে উদ্বোধনী অনুষ্ঠানত উদ্বোধক হৰেণ সিং বেৰ লগতে ৰেভাৰেণ্ড ফাদাৰ গাৰৱেল জি মুমিন পৰিষদৰ প্ৰাক্তন এমএচি আংটক চাংমা বিশিষ্ট সমাজসেৱী মোহন ইংটি কাঠাৰ লুইচ মাৰাক ৰংথাং লেমছৰ অধ্যক্ষ মংগল বে প্ৰমুখ্য বিশিষ্ট ব্যক্তিসকলে উপস্থিত থাকে ৱাংগালা মহোৎসৱ থলীত ইতিমধ্যে জিলাখনৰ বিভিন্ন প্ৰান্তৰ পৰা ইতিমধ্যে সাংস্কৃতিক দলৰ লগতে সংস্কৃতিক প্ৰেমী ৰাইজৰ সুত আৰম্ভ হৈছে আমাৰ এই ইন্ডিজিনাস ট্ৰাইব ট্ৰাইবলসকলে পৰম্পৰাগতভাৱে চলি অহা কিছুমান ৰীতি নীতি আজিও আমি সমাজত কৰি ৰাখিবলৈ সক্ষম হৈছোঁ হয় পাহাৰীয়া জিলা পূব কাৰ্বি আংলং তথা পশ্চিম কাৰ্বি আংলঙত বিভিন্ন জনগোষ্ঠীসকলৰ হেমন্ত ঋতুৰ আগন্তুক হলে এই বাৰে ৰহণীয়া সাংস্কৃতিকৰ আকৰ লৈ উদ্ভাসিত উঠে জিলাখনত আৰু বৰ্ণাঢ্য সাংস্কৃতিৰে ভৰপূৰ হৈ উঠে পাহাৰীয়া জিলাখন কেলভিন টেৰাঙৰ ৰিপৰ্ট কাট নিউজ বিশ্বাসেই ভগৱান য'ত বিশ্বাস বা আস্থা ভৰপূৰ থাকে তাতে বাস হয় ঈশ্বৰৰ সেয়া আমাৰ কথা নহয় বিশ্বৰ বহু শাস্ত্ৰজ্ঞান তথা বিদগ্ধ চিন্তাবিদ সকলে ধৰ্ম তথা ঈশ্বৰৰ বিশ্বাসবাদৰ ক্ষেত্ৰত এইদৰে মন্তব্য কৰি থৈ গৈছে কাৰ্বি আংলঙৰ প্ৰাক্তন তথা প্ৰথম মুখ্য কাৰ্যবাহী সদস্য খনচিং টেৰাঙৰ পৰিবাৰ তথা আত্মীয়ৰ নামত পৰিয়ালটোৰ পিছৰ প্ৰজন্মই সেইসকলৰ পূৰ্বপুৰুষসকলৰ নামত শিলামূৰ্তি স্থাপন কৰি শ্ৰদ্ধা আদিকে ধৰি কাজ সম্পাদন কৰিছিল হয় পৰাত্য মুখ্য কাৰ্যবাহী খৰচিং টেৰাং তথা তেওঁৰ আত্মীয় সুৱৰী টেৰাং পৰিয়ালে স্থাপন কৰা শিলামূৰ্তিৰ বাবে এতিয়া কাছা ষ্টেডিয়াম নৱীকৰণ কামত কিছু বাধা সৃষ্টি হয় নিৰ্মাণৰ কামত লাগি থকা কৰ্মচাৰীসকলৰ ইফালে পূৰ্বপুৰুষসকলৰ প্ৰতি কেৱল টেৰাং পৰিয়ালেই নহয় সকলো ৰাইজৰে শ্ৰদ্ধা যদিও সময়ৰ দাবীত প্ৰয়োজন হ'ল পূৰ্বপুৰুষৰ নামত প্ৰতিষ্ঠিত উক্ত শিলামূৰ্তিবোৰক স্থানান্তৰৰ কাম কিন্তু স্থানান্তৰ কৰিব কোনে সাহস কাৰো নহয় আনফালে স্থানান্তৰ নকৰাকৈ কাষেৰে কাৰ্য সম্পাদন কৰাত অসুবিধা জানিব পৰা মতে ঠিকাদাৰে যেতিয়া এই শিলামূৰ্তিসমূহৰ কাষেৰে জেচিবি কাম কৰিবলৈ আগবাঢ়ে জেচিবি হেনো অকামিলা হৈ পৰে এবাৰেই নহয় এইখিনি স্থানত বাৰে বাৰে এইদৰে ঘটনা সংঘটিত হোৱাত নিৰুপায়ত পৰি ঠিকাদাৰ কাষ চাপিবলগীয়া হয় পৰিয়ালৰ পৰামৰ্শ মতে ৰাচিনজা আসঙৰ কাষ চাপি সম্পূৰ্ণ ৰীতি নীতিৰে শিলামূৰ্তি কেইটা আঁতৰাই মৃতকসকলৰ নামত ছাৰ হেপিৰসকলে বিননি গীত পৰিৱেশন কৰি পুনৰ সমীপৰে আন স্থানত স্থাপন কৰিছে ইপিনে কাৰ্বিসকলে মৃতকক নামত উৎসৰ্গা কৰা আটাইবোৰ নৈবেদ্য উৎসৰ্গা কৰি আজি আনুষ্ঠানিকভাৱে এইদৰে শিলামূৰ্তিখিনি স্থাপন কৰাৰ পিছত পূৰ্বপুৰুষসকলে কোনো ধৰণৰ লক্ষণ পুনৰ দেখুৱাব নে নাই সেয়া চাবলৈ তথা শুনিবলৈ উদ্গ্ৰীৱ হৈ ৰৈছে বহু ৰাইজ
rata tumapan asap o baka kimiba non ladak helagi biji pu ladak ta asap o pasiksak dunang nipu la kamatha pe na masini tum kaduka vera sinja asong achar hepi tum pen an wangsi pini ladak karjong phan an ke phasi ke chuningri je non la sports dobom hul sitame thang pasiksak dunde je phan la pendak ke klem ke dam sitame thang pasiksak dunde de je phan la sini tum rat pen para sinja song pen pini ke chuningri pisi labang sokam pini tum tukhe Mongol Inghi report Kat News মেঘালয় পশ্চিম কাৰ্বি আংলং সীমান্ত এলেকাত বিভিন্ন সময়ত সংঘটিত হৈ অহা অপ্ৰীতিকৰ পৰিস্থিতিক এক নিয়ন্ত্ৰণ কৰি সুস্থ পৰিৱেশ এটা গঢ়াৰ ক্ষেত্ৰত কাৰ্বি আংলং জিলা পৰিষদৰ উদ্যোগত এক অভিনৱ প্ৰচেষ্টা গ্ৰহণ কৰিলে সীমান্ত এলেকাৰ শান্তি সম্পত্তি অটুট ৰখাৰ লগতে বুজাবুজিৰ স্বাৰ্থত সকলো জনগোষ্ঠীয় তথা সম্প্ৰদায়ৰ মাজত কাৰ্বি স্বায়ত্তশাসিত পৰিষদৰ তথা জিলা প্ৰশাসনৰ উদ্যোগত 6 নৱেম্বৰ লাংহেম্পিত অনুষ্ঠিত কৰে সাংস্কৃতিক বিনিময় তথা উন্নয়নৰ বৈঠক উল্লেখযোগ্য যে এই ধৰণৰ এক যুগান্তকাৰী তথা সুদূৰ প্ৰসাৰী পদক্ষেপ ৰূপায়ণৰ বাবে কাৰ্বি পৰিষদৰ কাৰ্যবাহী সদস্য ৰূপসিং তেৰণে এই সন্দৰ্ভত সফল কাৰ্যকৰীৰ বাবে ইয়াৰ আগতে কেইবাবাৰ স্থান পৰিদৰ্শন কৰে আৰু সেইমতে জিলা প্ৰশাসনৰ মুৰব্বীৰ সৈতে মিলি শান্তি সম্পত্তি তথা সংহতি ৰক্ষাৰ লগতে বুজাবুজি বঢ়াবৰ বাবে সাংস্কৃতিক বিনিময় তথা সীমান্ত উন্নয়ন বৈঠক অনুষ্ঠিত কৰে জিলা উপায়ুক্ত দেৱজ্যোতি তালুকদাৰেও সীমান্ত এলেকা উন্নয়ন তথা শান্তিৰ বাবে পৰিষদৰ কাৰ্যবাহী সদস্য তেৰণক যথাসম্ভৱ সহযোগিতা আগবঢ়াব এই ক্ষেত্ৰত অনুষ্ঠান অনুষ্ঠিত কৰাৰ কিছুদিনৰ আগত গঠন কৰা অভ্যৰ্থনা সমিতিৰ আহ্বায়ক আগষ্টিন হান্সে যথাসম্ভৱ সহযোগ আগবঢ়োৱাৰ লগতে সীমান্ত এলেকাত বসবাস কৰা সকলো জনসম্প্ৰদায়কে সহযোগ কৰিবলৈ আহ্বান কৰা মতে ৰাইজৰ উপস্থিতি আছিল সন্তোষজনক border aro Karbi Anglong border area eta bahinna bilakor sthana banjar bilakor lage ja asche ami mili putire hamti gai rakhibo jate border area jate kaja pisa morom puti jate ban hoy ei jate kaja pisa ei karone amra mili puti মানে কোনো জাতি জনগোষ্ঠী বেলেগ বেলেগ ট্রাইবস আছে Hello, volunteers to la chair. Development. This is our aim, and whatever there are some bad elements also living in the border which create problem. There is a government mechanism and already outlined. There is a border magistrate of both the district. Whatever issues are there, both the border magistrate will try to resolve it at their level. If it cannot be resolved at their level, then it will be taken to the level of the Deputy Commissioner of both the district, Deputy Commissioner West Karbi Anglong and Deputy Commissioner Rivoy District, Nongpu, and Deputy Commissioner West Jayantia Hill, and through mutual discussion and border meet will try to resolve it as per the existing rules and regulation in force in terms of the B.N. Malik Commission, which demarcated the boundary between the then United Jayantia and Khasi Hills and United Mikir and NC Hills and try to concentrate on peaceful coexistence among the different tribes and sub-tribes living in the border area and mutual development and all-round development of the people living in the border. And government at present already CM has announced in the meeting has taken initiative for the all-round development and all-round activities of the people living in the border and living in the border. And if it cannot be resolved at the Deputy Commissioner level, it shall be referred to the Chief Secretary of both the states for redressal of the grievances. So then সময় হৈছে এটি চৌ বাণিজ্যিক বিৰতিৰ Family Restaurant, a fine dining restaurant, the most flavorful and exciting meals made with passion. Ethnic cuisine like Indian tandoori, Chinese, Pan-Asian and Karbi kitchen. Special food items like seafood dishes, fish and prawns are served.
pork special like barbecue pork spare ribs and Northeast style pork curry. Also, the restaurant does catering order for parties, events, wedding, etc. It also offers free home delivery services. Distance and minimum order. Within 2 kilometers, rupees 500, 2 to 5 kilometers, 700, and 7 to 10 kilometers, rupees 2,500. For queries and services, contact at 6901312934 or 6901312930. Gopili Family Restaurant, 4th floor, HRSA Complex, Dharamnala Road, Difu, near Bazar, India. Hurry up, hurry up. Hero Company gives you a beautiful opportunity to have any kind of scooty or bike with the best help of easy loan facility. Also, it will be covered up with best driving comfort, best mileage, easy spot finance, best looks, etc. Service accessories and spare parts are available here. Please contact nearest authorized dealer. SMV Motors opposite of DIG Bungalow, Difu Manje Road, Karbi Anglong, Difu. For more queries, please contact 9613731109 or 9101147818. আজিকালি যিকোনো পাৰ্টি মানে কাঞ্জ জুচ বাইদি বেটো কমলাটো খাইছিলি না আনাৰ ৰসটো পাহাৰীয়া কমলা আৰু আনাৰ ৰসৰ পৰা তৈয়াৰ কৰা কাঞ্জ জুচ সম্পূৰ্ণ বিশুদ্ধ কাঞ্জ জুচ খাওক জীৱনৰ মজা লওক কাঞ্জ জুচ Come on, come on. Grand opening of Bazaar, India. A shopping mall consisting of various quality of genswear, ladies wear, kids wear, and tremendous quality of household items, accessories, etc. Main Market, Old LIC Building, Karbi Anglong, Assam. Looking for your needs? Visit Bazaar, India. বিৰতি পিছত পুনৰ বাতৰি মজিয়াত কাৰ্বি সাহিত্য পৰিষদত বিজেপি নেতৃত্বাধীন বিজেপি চৰকাৰৰ কিছুমান আঁচনি ৰূপায়ণৰ ক্ষেত্ৰত অসন্তুষ্ট প্ৰকাশ কাটছাৰ মাঞ্জাস্থিত কাটছাৰ নিজা কাৰ্যালয়ত এই সন্দৰ্ভত সংবাদমেল অনুষ্ঠিত কৰি সংগঠনটোৰ নেতৃত্বই উন্নয়নৰ আঁচনি ৰূপায়ণৰ ক্ষেত্ৰত সন্তোষজনক নোহোৱাৰ কথা ব্যক্ত কৰে
MOS চুক্তিৰ মতে জিলাখনৰ সৰ্বাংগীন উন্নতিৰ বাবে আবণ্টন দিয়া বিশেষ পেকেজৰ অধীনত কোটি কোটি টকা আবণ্টন হৈছে যদিও সেইমতে জিলাৰ বিভিন্ন প্ৰান্তৰ উন্নয়নৰ পৰিলক্ষিত নোহোৱাৰ অভিযোগ আনিছে কাটছাৰ নেতৃত্বই উন্নয়নৰ বিশেষ পেকেজ 250 কোটি টকা বিনিময়ত কাম কাজ সম্পাদনৰ ক্ষেত্ৰত কোনো বিশেষ ধৰণৰ পৰিৱৰ্তন পৰিলক্ষিত নোহোৱা বুলি কোৱাৰ লগতে ৰাইজৰ নামত অহা উন্নয়নৰ আঁচনি উন্নয়নৰ কামত খটুৱাব লাগে বুলি সংবাদ মেলত ব্যক্ত কৰে ইয়াৰ বিপৰীতে পিছপৰা জিলাখন অৰ্থনৈতিকভাৱে সামাজিকভাৱে পিছপৰি গৈ থাকিব আনহাতে কোটি কোটি ধন আঁচনি ৰূপায়ণৰ নামত বিশেষ একো নকৰাকৈ খৰাত হৈ থকাৰ সম্ভাৱনাহে হ'ব অধিক আনহাতে অহা 2019 26 জানুৱাৰী প্ৰজাতন্ত্ৰ দিৱসৰ দিনা KASC অৰ্থাৎ কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ পৰিৱৰ্তে KATC অৰ্থাৎ কাৰ্বি আংলং টেৰিটৰিয়েল কাউন্সিল বুলি ঘোষণা কৰাৰ বাবে আহ্বান জনায় পৰিষদীয় নেতৃত্বাধীন চৰকাৰক MOS along Silent Fisher along number B along tum Karbi Anglong kak podimangke kat Karbi Anglong Autonomous Territorial Council pusi Central Pen labangso non MOS tangka kewang bombangke Karbi Anglong Autonomous Territorial Council amensi poisa tangka bangke bebang bomlo la pulutante nilitum gomatha ba nilitum kak atuma phangka chunungri sodak pen ka chunungri abangke la hello je Rabjin Pen Kewangji Ningkan election se aprang January 26 arni alang letum labangso Karbi Anglong amen ke larji pola mangke alang letum 26 arni Republic Day labangso arni abang kadove rat angno lang tum men peklang nangpo dapen labangso Territorial Council aro nabangsi council tami cari pen kado kave phanse tami Karbi Anglong jitu cutuki cutukam labangso mithang siksidol aro na tengpen alang tum claim dampo nangpo athema labangso litum non kedobon BJP agof atum phan sika chunuri kantung lehelo alang litum aisu bangke je MOS aisu bangke lake alang tum odun dedet pen alang litum bangke je Karbi Anglong BJP hai hen ko bangke alang litum 244A na implement pipupusi alang litum bangke kadu kave Karbi Anglong rat angno alang tum cichare laposi non sitame nilitum ke theglong bangke hala bangso alam chak bang lang tum bang pipleng un AC non ke bangji election ahoda bang jitu MOS aisu ke enpen rada phan kachong thoye phan nilitum la sonsi thekono lasi labangke kado ka vera tome mahu hedet pen labangke MOS lake UPDS atum chitoklo lake Central Gov lapen Assam Gov lapen UPDS angbo lake lang litum non ke implement ji labangke government residence dololo lapen ka katum sitame non labangso winter season ahot alang letum la soka chingwai ka chingsai chipapas ponsi alang letum labangso MOS ka chitok abang bangke alang tum pichun ponangko Mongol Inghi report Kat News তিনিচুকীয়াত ধলাকাণ্ড পৰিপ্ৰেক্ষিতত ৩ নৱেম্বৰত আহ্বান কৰা অসম বন্ধৰ সময়ছোৱাত লংকা সুভাষ নগৰত একাংশ বন্ধ সমৰ্থকে জুলুমকৈ ৰুলি হাজৰিকা বাসগৃহত সন্মুখৰ ব্যৱসায়িক প্ৰতিষ্ঠান বন্ধ কৰিবলৈ দিয়াৰ সময়তে এক বাক পিতণ্ডা বন্ধ সমৰ্থকে অসম বন্ধৰ বিৰোধিতা কৰা যুৱতীগৰাকীৰ সৈতে কৰা দুৰ্ব্যৱহাৰ ভিডিঅ' ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰাৰ পিছতে ৰাজ্যজুৰি সৃষ্টি হৈছিল তীব্ৰ প্ৰতিক্ৰিয়া উল্লেখ্য এই ঘটনাৰ পিছতে অসমৰ একাংশ বিভিন্ন বিষয়ববীয়াই যুৱতীগৰাকীৰ নিৰাপত্তা তথা দোষীয়ে উচিত শাস্তি পোৱাৰ দাবী তোলাৰ লগতে যুৱতীগৰাকীৰ বাসগৃহত উপস্থিত হৈ ঘটনাৰ বুজ লয় অনুৰূপ মঙ্গলবাৰে ৰুলি হাজৰিকাক বাসগৃহত আলোচনাপন্থী আলফা বীৰলাচিত সেনা আসু অসম সুৰক্ষা সেনাকে ধৰি ভালেকেইটা দল সংগঠনৰ বিষয়ববীয়া উপস্থিত হৈ ঘটনাৰ বুজ লোৱাৰ লগতে উক্ত ঘটনাক দুৰ্ভাগ্যজনক আখ্যা প্ৰদান কৰে লগতে যুৱতীগৰাকীৰ নিৰাপত্তা সুনিশ্চিত কৰাৰ লগতে দোষীক অতি শীঘ্ৰে কৰায়ত্ব কৰাৰ দাবীত লংকা আৰক্ষী থানাত এখন স্মাৰক পত্ৰ প্ৰদান কৰে ইফালে এই সন্দৰ্ভত ৰুলি হাজৰিকাই সকলো দল সংগঠনৰ বিষয়ববীয়া কৃতজ্ঞতা জ্ঞাপন কৰাৰ লগতে জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলোকে একত্ৰিত হৈ থাকিবলৈ আহ্বান জনায় আজি ঘৰত সকলো
দল সংগঠনৰ লোক অহাৰ বাবে মই সঁচাকৈ বহুতকৈ সুখী হৈছোঁ আৰু সকলোলৈকে মোৰ অশেষ ধন্যবাদ থাকিল মোক এনেকৈ যাতে আগন্তুক দিনতো যাতে সহায় সহযোগিতা আগবঢ়াই থাকে মই তাৰে কামনা কৰিছোঁ আৰু তেওঁলোকৰ অবিহনে মই আগুৱাই যাব নোৱাৰিম গতিকে সকলোখিনিক লৈহে মই গোটেই অসমবাসীক লৈহে আগুৱাই যাব পাৰিম আৰু তেওঁলোকৰ সহায় সহযোগিতা সদায় মোক আনিম উঠি অহা নৱপ্ৰজন্মৰ কাৰণে কিবা মেছেজ দিব খোজা নেকি উঠি অহা নৱপ্ৰজন্মক মই এটা কথাই ক'ব খোজোঁ জাতি বৰ্ণ ভাষা নিৰ্বিশেষে আমি সকলো একেই হয় আমি সকলো এক হৈ চলিব লাগে কেতিয়াও কোনো কথাৰ মাজত আমি জাতি ভেদৰ কথা আনিব নালাগে আমি এতিয়া আমাৰ সিমানখিনি জাতিৰ প্ৰথা এইবোৰ চিন্তা কৰাৰ কথা নহয় আমি এক হৈ চলিলেহে অসমখন বাচিব বেংগলী হওক মুছলিম হওক অসমীয়া খ্ৰীষ্ট শিখ যিমান আছোঁ আমি সকলো এক হয় আৰু আমি এক হৈ আগুৱাই যাম বুলি আশা ৰাখিছোঁ আৰু তোমালোকো মোৰ লগত থাকিবা বুলি মই আশা থাকিম অসম বন্ধৰ সময়ছোৱাত যি ঘটনা এটা সংঘটিত হৈছিলে আপোনালোকৰ দোকান বন্ধ কৰিবলৈ তাৰ পিছত দেখিবলৈ গৈছে বিভিন্ন দল সংগঠনৰ লোক আহি উপস্থিত হৈছে আজিও শেহতীয়াকৈ আমি গম পাইছোঁ ভালেকেইটা দল সংগঠন ইতিমধ্যে উপস্থিত হৈছে কোন সংগঠন বৰ্তমান আপোনালোকৰ কাষত থিয় হৈছেহি হোৱাটো বহু সংগঠনে আহিছে তিৱাৰ পৰা আহিছে তাৰপিছত ডিমাচা খিলঞ্জীয়া কৃষক মুক্তি সংগ্ৰামৰ তেনেকৈ আপোনাৰ আমচু এনেকৈ সকলো আহিছে লংকাৰ পৰা বিশ্বজিৎ চক্ৰৱৰ্তীৰ ৰিপৰ্ট লংকা ক্ৰীড়াৰ প্ৰতি যুৱক যুৱতীসকলক অনুপ্ৰেৰণা দিয়াৰ বাবে কাৰ্বি পৰিষদৰ চৰকাৰৰ উদ্যোগত গ্ৰহণ কৰা বিভিন্ন কাৰ্যসূচীৰ অন্তৰ্গত MSc মাৰাথন প্ৰতিযোগিতা অনুষ্ঠিত হৈ যায় 16 নং নমাটি পৰিষদ সমষ্টিত মুখ্য কাৰ্যবাহীৰ নিৰ্দেশ মতে দেনগাঁৱত অনুষ্ঠিত কৰা এই মাৰাথন প্ৰতিযোগিতা শুভাৰম্ভ কৰে সমষ্টিটোৰ জনপ্ৰতিনিধি তথা কাৰ্বি পৰিষদৰ ডেপুটি স্পিকাৰ ৰিতেশ ইংহিয়ে ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত বিভিন্ন খেলত অৱতীৰ্ণ হৈ দেশ তথা ৰাজ্যৰ বিভিন্ন খেলুৱৈসকলে সুনাম কঢ়িয়াই অনাৰ লগতে নিজকে সফল খেলুৱৈ হিচাপে পৰিচয় দিবলৈ সক্ষম হৈছে অসমৰ বিভিন্ন প্ৰান্তৰ উদীয়মান খেলুৱৈসকলে ঠিক এনেকৈ কাৰ্বি আংলং জিলা উদীয়মান যুৱক যুৱতীসকলকো শিক্ষাগত কেৰিয়াৰৰ লগতে ক্ৰীড়াৰ দিশতো আগুৱাই লৈ যোৱাৰ লক্ষ্যৰে জিলাখনৰ প্ৰতিটো সমষ্টিত ইতিমধ্যে MSc কাপ ফুটবল প্ৰতিযোগিতা অনুষ্ঠিত কৰিছে আৰু নমাটি পৰিষদ সমষ্টিটো এই লক্ষ্যৰে অংশস্বৰূপে দেনগাঁৱত অনুষ্ঠিত কৰে এদিনীয়া মাৰাথন প্ৰতিযোগিতা পুৰুষ আৰু মহিলা উভয় শাখাতে খেলিবলৈ দিয়া হৈছিল পুৰুষ প্ৰতিযোগিতাৰ বাবে ধাৰ্য কৰা হৈছিল 15 কিলোমিটাৰ দৈৰ্ঘ্য আৰু মহিলা প্ৰতিযোগিতাৰ বাবে ধাৰ্য কৰা হৈছিল 100 কিলোমিটাৰ দৈৰ্ঘ্য দেনগাঁৱৰ পৰা অক্ৰেঙৰ শিৱবজাৰলৈ আৰু শিৱবজাৰৰ পৰা দেনগাঁৱলৈ দিয়া মাৰাথন খেলত অংশ লৈছিল সৰ্বমুঠ 65 জনে আনহাতে মহিলা দলত ভাগ লৈছিল সৰ্বমুঠ 70 গৰাকীয়ে প্ৰতিযোগিতাত অংশ লৈ পুৰুষৰ দলত প্ৰসঞ্জিত বসুমতাৰীয়ে প্ৰথম স্থান দখল কৰি এটা সোণৰ পদক সহ 5000 টকা উইলিয়াম ৰংহাঙে দ্বিতীয় স্থান দখল কৰি ৰূপৰ পদক সহ 3000 টকা নগদ হিদিত স্বৰ্গীয়াৰে ব্ৰঞ্জৰ পদক সহ 2000 টকা নগদ পুৰস্কাৰ লাভ কৰে আনহাতে মহিলা দলত অংশ লৈ মিনা মেছে সোণৰ পদক সহ 5000 টকা মিনা হানচেপে ৰূপৰ পদক সহ 3000 টকা নগদ আৰু পৰমকি কেম্পাই ব্ৰঞ্জৰ পদক সহ 2000 টকা নগদ টকা পুৰস্কাৰ লাভ কৰে এই আটাইবোৰ পুৰস্কাৰ সমষ্টিৰ জনপ্ৰতিনিধি তথা পৰিষদৰ ডেপুটি স্পিকাৰ ৰিতেশ ইংহিয়ে বিজয়ীসকলক প্ৰদান কৰে আপোনালোকে গম পাব লাগে আজি আপোনালোকক কিবা কাৰণ ফৰ্ম ফিল আপ নকৰিলো জোতা নাথাকিলে আমি ইয়াত দৰাই দিব পাৰে কিন্তু বেলেগ জায়গাত চনেল অনুৰোধ কৰিছে যে জি ডিসিপ্লিন আমাৰ এই অঞ্চলটো সদায় ঠিক হ'ব যদি স্বাস্থ্য যদি বেয়া হৈ যায় আমি সদায় এলুৱা ঘৰত বহি বেলেগক চৰ্চা কৰি থাকা আমাৰ সময় গুচি যাব কিন্তু প্ৰথম আমি জানিব লাগিব আমাৰ এই অঞ্চলটো উন্নতিৰ কৰিব হলে প্ৰথম আমাৰ স্বাস্থ্য ঠিক হ'ব লাগে স্বাস্থ্য যদি ঠিক নহয় আমি কাম কৰিব নোৱাৰে তে সকলোৰ আজি মাৰাথন ৰেচৰ পাৰ্টিসিপেট কৰাৰ কাৰণে মোৰ ফালৰ পৰা আপোনালোকে সকলোকে অল দা বেষ্ট আৰু শুভেচ্ছা মই জনাইছো কাৰ্ডম বিশেষ প্ৰতিবেদক কাট নিউজ আজি অসমীয়া প্ৰাইম টাইম বাতৰি ইমানতে সামৰিছো ধন্যবাদ